আজিৰ দিনটোত আমি গভীৰ সুখৰ সৈতে আমাৰ সন্মানীয় উপদেষ্টা থমলিন ৰাটানেৰ জীৱন হাৰুৱাৰ কথা স্মৰণ কৰি তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। এক সন্মানৰ নিদৰ্শন স্বৰূপে তেওঁৰ পৰিয়ালৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁৰ বাবে আমাৰ প্ৰতিষ্ঠিত ইউনাইটেড খাচী পিপলছ অৰ্গেনাইজেশ্যন কাৰ্বি আংলং চেণ্ট্ৰেল কমিটিৰ পতাকা আৰু পৰম্পৰাগত খাচী মাফলাৰ উৎসৰ্গা কৰিছে। থমলিন ৰাটানে কাৰ্বি আংলঙৰ খাচী সমাজৰ এজন দূৰদৰ্শী নেতা আছিল। ইউনাইটেড খাচী পিপলছ অৰ্গেনাইজেশ্যন কাৰ্বি আংলং কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ উপদেষ্টা হিচাপে তেওঁ খাচী সমাজৰ উন্নয়ন আৰু কল্যাণৰ বাবে নিৰৱভাৱে কাম কৰিছিল। থমলিন ৰাটানে আছিল এজন প্ৰেৰণাদায়ক ব্যক্তি যিয়ে ASDC আন্দোলনৰ সময়ছোৱাত ইউনাইটেড খাইৰংৱাং নংটুং নেশ্যনেল দৰবাৰৰ প্ৰতিষ্ঠাপক ৰূপে খাচী সমাজৰ বাবে অভূতপূৰ্ব অৱদান আগবঢ়াইছিল। তেওঁৰ প্ৰদানসমূহ আৰু তেওঁৰ ঐতিহ্য ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব। থমলিন ৰাটানে জনসেৱাৰ প্ৰতি নিজকে সমৰ্পিত কৰা আৰু ধৰ্মীয় আস্থা প্ৰতিপালন কৰা এজন আদৰ্শৱান ব্যক্তি আছিল। তেওঁৰ গীৰ্জা সংসদ পূৰ্বৰ ডিকন আৰু জেনেৰেল ডিপাৰ্টমেণ্টৰ সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল, যি তেওঁৰ সৎ মূল্যবোধ আৰু নীতি প্ৰতিফলিত কৰে। থমলিন ৰাটানেক এটা সৰল সৎ আৰু দয়ালু নেতা হিচাপে আমি সদায় মনত ৰাখিম, যিয়ে আমাৰ সমাজৰ সামগ্ৰিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ অৱসানত এক বিশাল শূন্যতা সৃষ্টি হৈছে, কিন্তু তেওঁৰ স্মৃতি আৰু আদৰ্শ আমাৰ পথ প্ৰদৰ্শন কৰিব।